এইখিনি পইচা Hi guys, আজি আমাৰ সপোনটো পূৰ্ণ হৈ যাব একদম। Thank you. নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আমি আজি এটা ব্লগ বনাবলৈ লৈছোঁ আৰু আজি আমাৰ এই ব্লগটো হ'ল আমাৰ বহুত দিনৰ আজি সপোন পূৰ্ণ হ'ব। এই পূৰ্ণখনত আপোনালোকৰ লগত এই ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। তো আৰম্ভ কৰোঁ বলক। গাইড স্টাইল ন লিপষ্টিক এইজনী আমাৰ বাজনীয়ে ভাইটিক খুৱাই দিলে দেই ভাইকক চম্ভালিছে আমি পালোহি এতিয়া শ্ব'ৰুমৰ ইয়াতে গোদামত আছে গাড়ী। আমি এতিয়া চাবলৈ গৈ আছোঁ। মেইন কথাটো হ'ল আমাৰ আজি গাড়ী লোৱা দিন আছিলে আৰু গাড়ী ল'বলৈ আহিছোঁ। ইয়াত গাড়ী আছে আৰু ওপৰত বৰষুণ দিছে। এয়া গাড়ীয়ে মাইনাছ চেনি মিলাইছে। এতিয়া আমি এইবিলাক পইচা জমা দিম। এইখিনি পইচা ওলাইছে আৰু এইফালে কিয়া অফিচ ৰামদেন কিয়াৰ ডিলাৰত আছোঁ। এইবিলাক গাড়ীবিলাক লৈ আছে মানুহে আৰু এইফালে ৰামদেন ওলাইছে। মাইনা গৈ দিয়া কেনেকুৱা লাগিছে? আমি এতিয়া অলপ পাছতে গাড়ীখন লৈ যাম। আমাৰ বেপাৰ এতিয়া ইয়াতে কি খালা? আমি ৱেইট কৰি আছোঁ এতিয়া। এইখন হ'ল আমাৰ গাড়ী আৰু আমি ইয়াত আছোঁ। এখেতে আমাক গোটেইখিনি কাম কৰি দিলে আৰু আমাৰ যথেষ্ট সহায় কৰিলে আৰু আহিলে এখেতক লগ এখেতৰ নাম বিকাশ আহিব লগ পাম। তো এতিয়া আমাৰ ফাইনেল হৈ গ'ল গাড়ী। তো আমি অলপ পাছতে এতিয়া লৈ গাড়ীখন ল'লোঁ। এইফালে মন্দিৰ আছে লংকেশ্বৰ, ইয়াত গণেশ মন্দিৰ আৰু আমি এতিয়া পূজা কৰি ল'ম। পূজা কৰাৰ পাছত আমি ঘৰ যাম আৰু বহুত ৰাতি হৈ গ'ল। এইফালে ৰাস্তা মেইন ৰাস্তাত গাড়ী চলি আছে। এইখন আমাৰ গাড়ীখন ইয়াত ভাড়া কৰিছোঁ। আমি এতিয়া মন্দিৰত আছোঁহি। এইফালে পূজা কৰিম। তো এইটো মন্দিৰ